আৰক্ষী ফালৰ পৰা তেওঁলোকৰ ওপৰত কেছ লোৱা হৈছে। আমি তেওঁলোকৰ ওপৰত কেছ ৰেজিষ্টাৰ কৰিছোঁ। কালি গম পাইছে দুগৰাকী যুৱতীয়ে সুৰামুক্ত অৱস্থাত পিকনিক প্লেচ যিটো আমাৰ ইয়াত আছে চৌকীঘাটৰ দলঙৰ ওচৰত সুৰাসক্ত অৱস্থাত আমি পুলিচৰ টীমে তেওঁলোকক পাইছিলে। তাৰপিছত তেওঁলোকক থানালৈ অনা অৱস্থাত তেওঁলোকে পুলিচক দলৰ ওপৰত আক্ৰমণ কৰিছিলে। পৰৱৰ্তী থানাৰ ভিতৰতো আপোনালোকে ভিডিঅ'খিনি পাইছে চাগে নিশ্চয়। থানাৰ ভিতৰতো অত্যন্ত উদ্ভণ্ডালি কৰিলে। তাৰপিছত আমি যিটো আমাৰ প্ৰচিডিউৰ হয় প্ৰচিডিউৰ মতে তেওঁলোকক আমি যিখিনি কৰিব লাগে মেডিকেল তেওঁলোকৰ সুৰা কিমান তেওঁলোকে সেৱন কৰিছিলে কিবা কিবি আটাইখিনি আমি কৰি লোৱা হ'ল। কালি তেওঁলোকক মেডিকেল কৰোৱা হ'ল আৰু আজি আমি তেওঁলোকক আমাৰ কোৰ্টত হাজিৰ কৰি তেওঁলোকক জেললৈ পঠোৱাৰ ব্যৱস্থা আমি কৰিছোঁ আৰু গ্ৰেপ্তাৰ কৰি তেওঁলোকক আমি পুলিচৰ আইনগত যি ব্যৱস্থা আমি ল'ব লাগে সেয়া আমি লৈছোঁ। তেওঁলোকৰ ড্ৰাগছ এডিক্টেড হ'ব পাৰে নেকি? হ'ব পাৰে। আগতেও যিগৰাকী ছোৱালী লালমাটি আউটপোষ্ট আণ্ডাৰত যিগৰাকী ছোৱালী আমি পাইছোঁ তাই আগতেও থানাত তেওঁৰ ওপৰত কেইবাবাৰো তেওঁ থানাত গৈছে তেওঁ এনেকুৱা উদ্ভণ্ডালিৰ বাবে। গতিকে শিৱানী দাস আৰু গতিকে হ'ব পাৰে তেওঁলোক ড্ৰাগছ আসক্ত হ'ব পাৰে আৰু এই ক্ষেত্ৰতো যদি তেওঁলোকৰ আমি সোধপোছ তেওঁলোকক অব্যাহত ৰাখিছোঁ এতিয়ালৈকে যে যদি তেওঁলোকৰ পৰা কিবা তেনেকুৱা ধৰণৰ আমি খবৰ পাওঁ যে তেওঁলোক যদি তেনেকুৱা কোনোবা বিশেষ ঘটনাৰ লগত জড়িত বা ড্ৰাগছ বা আদিৰ লগত জড়িত তেতিয়া তাৰ ওপৰত আমি ব্যৱস্থা ল'ম। দুগৰাকী যুৱতীৰ পৰিচয়টো পাইছে? দুগৰাকী যুৱতীৰ পৰিচয় পাইছোঁ। এগৰাকী আমাৰ শোণিতপুৰ জিলাৰ তেজপুৰ পুলিচ ষ্টেচনৰ আণ্ডাৰত লালমাটি আউটপোষ্ট আণ্ডাৰত হয় আৰু আনগৰাকী লখিমপুৰৰ নাৰায়ণপুৰত ঘৰ নাৰায়ণপুৰ খলিয়ামাৰী। আৰু দুয়োগৰাকী যুৱতী কালি পিকনিক যিহেতু এইটো পিকনিক ছিজনতে আৰম্ভ হৈছে গতিকে পিকনিকৰ হেৰি লৈ পেলানি আলম লৈ পেলানি তেওঁলোকে সুৰাসক্ত অৱস্থাত অত্যন্ত উদ্ভণ্ডালি কৰিছিলে। সেইখিনিতো আপোনালোকে নামকেইটা আমি পাইছোঁ। সেইখিনি আমি পৰৱৰ্তী সময়ত ৰাজহুৱা আৰু লগত আমি সেয়া আমি তদন্ত অব্যাহত ৰাখিছোঁ। যদি আমি অনুসন্ধানত আমি পাওঁ কোনোবা তেতিয়া আমি তেওঁলোকৰ ওপৰতো বিহিত ব্যৱস্থা ল'ম। আৰক্ষীৰ ওপৰত যিহেতু তেওঁলোকে হাত উঠাইছে গতিকে আইনগতভাৱে আমি যি ব্যৱস্থা ল'ব লাগে শোণিতপুৰ জিলা আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা আমি সেয়া ল'ম।